মোৰ ফুলানিখন বৰ ধুনীয়া হৈছে দেই একেবাৰে ফুলে ফুলে একেবাৰে ৰমক জমক হৈ আছে মই সেয়া মাইক্ৰ' ফাইনেন্সৰ লোন ওলাইছিলে নহয় সেই লোনটো দি ঘৰতে পকী চকীকে বনাই ল'লো মই আৰু সেই টিভিও ল'লো নহয় কিমাননো লোকৰ ঘৰত টিভি চাই থাকিবি বোলো একেবাৰে নিজৰ ঘৰতে এটা লৈ ল'লো এতিয়া লোকৰ ঘৰত এতিয়া আহিন আবেলি অসমীয়া চিৰিয়েলকেইখন চাব যাব নালাগে মই সেলফি মাৰিব আহিছো ইমান ধুনীয়াকে ফুলি আছে নহয় ফুলখিনি মই বোলে কেক কপি ফটো মাৰিয়ে লওঁচোন ষ্টেটাছ দিব পাৰিম বলক বৌ মোৰ লগত ইনষ্টাগ্ৰামত ৰিলছ বনাব বলক নাই নাই মই এখন ইনষ্টা একো ৰিলছ বনাব নাই দেই মই এইবিলাক নাজানো হ'লে তই বনাই থাক মোৰ ঢেৰ কাম আছে বাচন চাচন এগালে ধুব আছে নহয় যা মই যাওঁতে বনাই থাক দেই ইমান লাজ কৰি পায় ইনষ্টা চলাব নাজানে ফেচবুক চলাব নাজানে আজিৰ দিনতো এনেকুৱা মানুহ থাকেনে নকৈছোহে আৰু দেই মই আছোঁ নহয় কেইদিনমান মই বৌক বহুত স্মাৰ্ট বনাই দিম মোৰ নিচিনা ইয়াতে বনাওঁ ফটোখন বৰ ধুনীয়াকৈ উঠিছে পাই ৰিলছ এটা বনাওঁ ইয়াতে বগাকে উঠিছে सैया ने देखा ऐसे में पानी पानी हो गई मैं पानी पानी हो गई মোৰ ঘৰতে পকি চকিকে একদম গপগপিয়া হোৱা কাৰণে একদম চকু চৰা অহা মানুহ কেইটামান আছে নহয় আমাৰ গাঁৱত কেনেকুৱা জ্বলন পুৰণ হৈছে সিহঁতে চকু জুই পি গৈছে দেই আৰু এজনী আছে দীঘলী আমাৰ সেই গেন্ধেলা গেলামাল দোকানত আহিব গোটেই ধাৰে ধাৰ কৰি থৈ দিছে বস্তু নিব পইচা চইচা দিবলৈ নেদেখে সেইবোৰ হ'লে নেদেখে অকল জ্বলন পুৰণতহে মৰি গৈছে মানুহখন দেই মই সেই কুকুৰা কেইটামানো পুহিছিলোঁ বোলো কেতিয়াবা ঘৰতে আলহী আহিলে খাবলৈ হ'ব বোলো তাৰপৰা সেইটোকো চোৱাৰ পৰা একদম নোৱাৰি পুহিবলৈ দেই গোটেইখন নি আদায় কৰিলে আকৌ সেই দীঘলীয়ে সেইদিনাখন লৈ গ'লহি বাকীলৈ লৈ গ'লহি পইচা চইচা নিদিলে বোলে তহঁতৰ ৰুই দিমগৈহি হেনো এটা দেচোন কুকুৰা মেলি জালুকৰ লগত খাওঁ বোলে সেই কৰোণা ভেকচিন নে কি লৈ পিনে হেনো এই গা বিষ হৈছে বোলে জ্বৰ হৈছে বোলে সেইকাৰণে জালুকৰ লগত খাম বুলি দিলোঁ আৰু এতিয়ালৈকে নাই ৰোৱনীও নাই মানুহ নাই দেখা দেখি নাই গেলামালৰ দোকানখন বৰ ধুনীয়াকৈ চলিছে দেই মোৰ সেই বেপাৰ বৰ ভাল হৈছে এইকেইদিন কৰোণা নে মৰণা সেইখন বেমাৰৰ কাৰণে লকডাউন হৈ আছে নহয় সেইকাৰণে পুৰা দাম বঢ়াই দিছে একেবাৰে এই বাইকখন কিনিলোঁ ছেকেণ্ড হেণ্ডকৈ কিনিলোঁ বাৰু তথাপিও এই 10,000 টকা ল'লে আৰু এইটো মোৰ বন্ধু এজনৰ তাৰপৰা 5,000 টকা দিলোঁ আৰু 5,000 টকা পাছত দিম বুলি কৈ লৈ বাকী কৰি গুচি আহিলোঁ আৰু মোৰ দোকানতে ধাৰ খাই থাকে সেইকাৰণে বোলো দে মই লৈ যাওঁ আজি ঘৰত বুলি লৈ আহিলোঁ দি এতিয়া মই সেই বৌতি মিঠাই খাই বৰ ভাল পায় নহয় আৰু আমাৰ সেই চেপেটিয়ে এই দুজনৰ কাৰণে মিঠাই লৈ যাব লাগিব বাইকখন দেখি খুব ভাল পাব সিহঁতি মাই ইমান ডাঙৰকৈ হৰ্ণটো বজাই দিছে একেবাৰে কাণ চান তাল মাৰি গৈছেগৈ গেন্ধেলা তইহে মই আকৌ কোনেনো একদম ইমান পেটকৈ হৰ্ণ মাৰি দিছে বোলো কাণ চান তাল মাৰি গৈছেগৈ কিনিলি নি তই নতুনকৈ এখন মটৰচাইকেলখন এখন বন্ধু এজনৰ আছিলে মই কিনি ল'লোঁ ছেকেণ্ড হেণ্ড হয় এখন নতুন নহয় ক'তনো নতুনখন কিনিব পাওঁ মই তথাপিও মনৰ এটা আশা পূৰণ কৰিলোঁ চলাব মন আছিলে সেই এনেকৈ ল'লোঁ ছেকেণ্ড হেণ্ডকৈ হ'ব দিয়ক মই গৈ থাকোঁ তেনেহ'লে দেখিছানে লোকে একেবাৰে একদম উন্নতিৰ ওপৰত উন্নতি কৰি গৈছে আমাৰহে একোডাল নাই দেই আমাৰ সেই ঘৰৰ টিউবেলৰ ৱাছাডাল পৰি আছে সেইডালকে উঠাই দিবলৈ অত দিনে দেখা নাই লোকৰ ঘৰৰ পৰা পানী আনোতে মোৰ কঁকাল একদম বিষ হৈ গৈছে নুশুনে ক'লে মানেও এইবোৰৰ উন্নতি নহয় কাৰ উন্নতি হ'বনো যাওঁ দীঘলী বাই কওঁগৈ কথাষাৰ বৌতি চেপেটি শুনিছানে আহাচোন বাহিৰলৈ ওলাই আহা মই কি আনিছোঁ চাহিচোন কি হাল ইমান মস্তিয়া মাৰিছে যে মই সেই পিছপিনে বাচন ধুই আছিলোগৈ একদম হাতখন ধুবলৈ শান্তি দিয়া নাই ইমান চিঞৰি মৰিছে কি হাল কওক কিয়নো খং কৰিছা মই সেই কি আনিছোঁ চাহি বুলি চিঞৰিছিলোঁ আকৌ হ'ব দিয়া মই চিঞৰাৰ কাৰণে তুমি বেয়া নাপাবা মই বোলো ঘৰত মানুহ দুনুহ আছেনে নাই বুলিহে চিঞৰিছিলোঁ আছে কি আনিছোঁ চোৱা মটৰচাইকেলখন আমাৰে নে বৰ সুন্দৰ লাগিছে আকৌ দেখিবলৈ মই সেই আগৰ পৰাই মোৰ সেই ইচ্ছা এটা আছিলে ঘৰততো মটৰচাইকেল এখন একো নাছিলেই নহয় সেইকাৰণে মই একদম চলাবলৈ মোৰ বৰ ইচ্ছা এটা আছিলে আকৌ এতিয়া আপুনি শিকাই দিবচোন দেই ময়ো চলাম এখন মই চলাব পাৰিম নহয় হ'ব শিকাই দিম তুমি টেনশ্যনে নল'বা মই সেই ঘৰখনৰ কাৰণেহে লৈছোঁ এখন কেতিয়াবা তুমিও চলাব পাৰিবা বুলি স্কুটিখনৰ নিচিনাহে আগফালে বহুত জেগা আছে ইয়াত কেতিয়াবা
দোকানৰ মাল বস্তু ভাব পাৰিম নহয় ভালে কৰিলে লৈ পিনে বুজিছে কিমাননো আপোনাৰ সেই পুৰণা চাইকেলখনত এতিয়া ইয়াত বহি বহি যাম মই টিকা চিকা বিষ হৈ যায় একেবাৰে এতিয়া আমি সেইখন ল'লে আপুনি কেতিয়াবা আমি তিনিটা উঠি যাব পাৰিম কিমান দিয়ে নিলে আপুনি এই মটৰচাইকেলখন বেছি নহয় দিয়া বুজিছা ছেকেণ্ড হেণ্ড হে এখন মোক সেই 10,000 টকা বুলি কৈছিলে মই এতিয়া সেই 5,000 টকা দি থৈ দিছোঁ আৰু সেই তাৰ মোৰ দোকানত ধাৰ খোৱা আছে নহয় আৰু সেনেকৈ মিলাই মেলি থৈ দিম আৰু ভালে কৰিলে দিয়ক আহোঁতে কোনোবা দেখিছিলে নেকি ৰাস্তাত এই দীঘলী চিঘলী সেইবোৰে একদম দেখি পালে আহিবই নহয় পকৰ পিছতে আহিব এতিয়া পদুমী জেঠাই দেখিছিলে বাৰু লগ পাইছিলোঁ পানী লৈ গৈ আছিলে কাৰোবাৰ ঘৰৰ পৰা পানী নিছে হ'বলা আৰু সেই দীঘলী জেঠাই নাই দেখা বাৰু